ইয়াতে কৰিম বুলি ভাবিছোঁ। মুক্ত খুলিলে ভাল হয় নেকি? মুক্ত খুলিলে ভাল হয়। আচ্ছা, ঠিক আছে। শ্ৰদ্ধেয় নমস্কাৰ ভাই ভনীসকল, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। তো আজি আমি এটা নতুন ঠাইত যাম। এখন নাৰ্চাৰী, লোৱাৰ আছামৰ 2 নম্বৰ নাৰ্চাৰী। তো সেই নাৰ্চাৰীখনত আপোনালোকক কিছু গছ পুলি দেখাম আৰু কিছুমান ফুল দেখাম। তো যিবোৰ চাই আপোনালোকে কিছু হ'লেও অলপ ভাল পাব। তো আমি এতিয়া আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো বলক মোৰ লগত। আছোঁ তো আপোনালোকে আমাৰ লগত বলক, গাড়ীৰ পিছফালে বহি। তো আমি অলপ যাই পাম, তো আপোনালোকক নাৰ্চাৰীখন দেখাবলৈ চেষ্টা কৰিম। আৰু মোৰ আচলতে কিছুমান ভাষা অলপ প্ৰব্লেম হয়, তো আপোনালোকে এইটো ক্ষমা কৰি দিব মোৰ ভাষাটোক লৈ। মই এখন ধুবুৰী ডিষ্ট্ৰিক্টৰ নাৰ্চাৰীত আহিছোঁ, বহলপুৰৰ। তো আপোনালোকে চাওক কিমান ডাঙৰ নাৰ্চাৰীখন। এইখন চাওক, আপোনালোকে চাৰিওফালে চাওক। আপোনালোকে কেতিয়াবা যদি ফুল লাগে তো আপোনালোকে আহিব ইয়াতে, বহুত ভাল ভাল ফুল পাব। তো আপোনালোকে যি ফুল লাগে, যি গছ লাগে, ডাঙৰ ডাঙৰ গছ, পুলি, চব পুলি পাব ইয়াতে। তো আপোনালোকক দেখাই আছোঁ আৰু আমি আহিলোঁ। এইখনে হ'ল নাৰ্চাৰীখন। চাওক কিমান ডাঙৰ নাৰ্চাৰী। ইয়াতে বিভিন্ন ভেৰাইটি কালাৰৰ ফুল, বিভিন্ন প্ৰজাতিৰ ফুল পোৱা যাব। ফুলৰ লগতে আপোনালোকে কিছুমান আম গছৰ পুলি, মাটি কঁঠাল, ইমান ইফালে আছে দেৱদাৰু, বহুতো কিবা সৰু ডাঙৰ ডাঙৰ নাৰিকলৰ গছ, তামোলৰ গছ, পুলি, এইবিলাক সকলোবিলাক পাব। তো চাই থাকক এফালৰ পৰা, মই দেখাই যাই আছোঁ আপোনালোকক। বাহাদুরিয়ে পানিতে শপিং বস্তু এইবিলাক বাহাদুরি হল পানিতে। মুক্ত খুলিলে ভাল হয় নেকি? মুক্ত খুলিলে ভাল হয়। আচ্ছা, ঠিক আছে। এই ফুল লৈছোঁ, এই দাদা বঢ়িয়া বঢ়িয়া ফুল লাগি আছে আমাৰ। সৰুকৈ আৰু এখন বাগিচা ভাল লাগিব। দাদা এইবিলাক কি ফুল পুলি? এইটো অশোক বুলি কয়। এইটো অশোক ডাঙৰ হ'ব না? অশোক হ'লে সেই ডাঙৰ আমাৰ ঘৰৰ ওচৰত যে এডাল অশোক, বিৰাট ডাঙৰ যোগ এডাল নহয়, অশোকৰ বহুত কোৱালিটি হয় নেকি? এইটো এটা অশোক অশোক বুলি কয়। আৰু এইবিলাক হাইব্ৰিডৰ হয় আৰু লোকাল যিটো আছে এইটো ডাঙৰ হয়, ফুলটো কম হয়। আৰু এইটো ছিজনত হয় ফুলটো। চব কিমান ডাঙৰ নাৰ্চাৰীখন। ইয়াত বিভিন্ন ধৰণৰ ফুলৰ পুলি আছে। হাইব্ৰিড লাগে, আপোনাক লোকেল লাগে, চব পাব। এইবিলাক চব কিমান ভাল। যি ফুল লাগে, যি
ক্লিয়াৰ পায় আপোনালোকে কমেণ্ট কৰি জনাব। এতিয়া আমি ইয়াৰে মেনেজাৰৰ সৈতে কথা পাতিম যে ক'ত আছে অৱস্থিত এই নাৰ্চাৰীখন আৰু কিমান বিখ্যাত, ক'ত পোৱা যাব, কেনেকৈ কি দামত। তো ইহঁতে ক'ব, ইহঁতে গছপুলিবিলাকৰ নামো গম পায়। তো ইহঁতৰ দ্বাৰাই আমি শুনো, আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। তো কওকচোন আপোনালোকৰ এতিয়া কি পোৱা যাব? ইয়াত আপোনাৰ বহুত ভেৰাইটি পাব। আপোনাৰ থাইলেণ্ড ভেৰাইটি পাব, অষ্ট্ৰেলিয়াৰ পৰা আহে, মানে বিভিন্ন ঠাইৰ ইণ্ডিয়াৰ বাহিৰৰ পৰা আমাৰ ইয়াত কালেকশ্যন হয়। বিভিন্ন ধৰণৰ ফ্লাৱাৰ পাব, ফুল পাব, গছ পাব, ডিজাইনৰ গছ পাব। আপোনালোকে আহিব। আৰু এইটো আমাৰ নাৰ্চাৰী হয়, মানে বিৰাট ডাঙৰ নাৰ্চাৰী হয়, হ'লচেলাৰত চলি থাকে। আপোনাৰ গুৱাহাটী জাগিৰত যিটো আছে এইটো মানে আমাৰ ছেকেণ্ড নাৰ্চাৰী হয়, তেনেকাই হয়। মানে সেইটো হাইফাই মানে অসমৰ ভিতৰত নাম্বাৰ 1 হ'ল গুৱাহাটী জাগিৰোডত, এইটো হ'ল আমাৰ ছেকেণ্ডত আৰু কি লয়াৰ বঙাইগাঁও নামনি অসমত। আপোনাৰ এইখিনি লোকেশ্যনখিনি এইখন ডিষ্ট্ৰিক্ট হ'ল বঙাইগাঁও, আমাৰ চাউথ বৈতামাৰী নিত্য বজাৰ বুলি কয়। হয়, আমাৰ নাৰ্চাৰীখনৰ নাম হ'ল ABS নাৰ্চাৰী। আপুনি যিকোনো গছ লাগে, খালি আপোনালোকৰ মানে কি বন্ধৰ দোকানো একো নাই, মানে যিকোনো সময়ত যিকোনো সময়ত পাব। আৰু সোমবাৰ ৰবিবাৰ কোনো নাই? নাই। আৰু প্লাছ বৰ্তমান লকডাউনৰ কাৰণে আপোনাৰ 4টালৈকে খোলা থাকে এনে। আৰু ফোনত আপুনি যেনেকুৱা টাইমত মানে মাল খুজিব আমি ডেলিভাৰী দিব পাৰোঁ, আমাৰ গাড়ীও আছে। হোম ডেলিভাৰী দিওঁ। আপোনাৰ আহাৰ কষ্ট হ'লে আমি হোম ডেলিভাৰী দিওঁ, কিন্তু মিনিমাম 1 গাড়ী লোড হ'ব লাগিব, নহ'লে আমাৰ তেল খৰচা বা গাড়ী ভাড়া সেইটো কথা আছে। মানে আপোনালোকে যদি মানে আমাৰ নাৰ্চাৰীত আহিব, এইটো নিমন্ত্ৰণ থাকিল। মানে যদি কিবা নলয়, আমাৰ নাৰ্চাৰীত বিভিন্ন ধৰণৰ গছ আছে। এইটো এটা অক্সিজেন পাব, আপুনি অক্সিজেনটো লৈ যাব, ফটো চটো মাৰি ল'ব বা ভিডিঅ' কৰি ল'ব, এইটো আপোনাৰ ভাল লাগিব। আপোনাক আমন্ত্ৰণ কৰিছোঁ, খালি আহি ফুৰি যাব। আপোনাৰ মনে খুজিলে ল'ব আৰু নখুজিলে নাই, এইটোৱে। ঠিক আছে, ধন্যবাদ থাকিল আপোনালোকে। হা, আচ্ছা। এই দাদাৰ মোবাইল নম্বৰটো এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব, ডিছক্ৰিপশ্যনত যায়। ফুলবিলাক গাড়ীত লোড কৰা হ'ল। তো এতিয়া আমি অলপ পিছত ইয়াৰ পৰা ওলাম, নাৰ্চাৰীৰ পৰা। তো আপোনালোকে আমাৰ ভিডিঅ'টো কেনে পালে, চাই যদি ভাল পালে তেনে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে ভাল হৈছে। ছাবস্ক্ৰাইব কৰিলে অলপ আমি উৎসাহ পাওঁ যে কাম কৰাৰ কাৰণে। তো আপোনালোকক কিছু অলপ তথ্য দিব চেষ্টা কৰিলোঁ। তো আজি আছিল এইখিনি ভিডিঅ'। নমস্কাৰ, জয় অসম।